এই গৰমত আমি জিংকি আছোঁ, উপায় নাই। এই বেলিও মানে ডুবিয়ে আৰু আমি কৰ্ম হৈ আছোঁ ৰাইজ। ইয়াতে হাগি দি দিছে কোনোবা বাঙালী ৰাইজ। আমি এতিয়া বৰশী বাব যাই আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত। সূৰ্যদেৱ ডুবু হৈ আছে এতিয়া যাব আৰু এতিয়া কাম ছুটি হ'ল আমাৰ এইবিলাক ফ'ৰ লাইনৰ কাম চলি আছে। আমি বৰ্তমান সাতপুখুৰীত আছোঁ। এইবিলাক ইটা ভেটা আমাৰ কুটুব মিনাৰ চাবলৈ আহিবা আপোনালোকে ৰাস্তাটো হ'লে। ইয়াতে আমি বৰশী পাতি থৈ গৈছোঁ। কিবা লাগে এতিয়া, ধৰা সাপে লাগে নে কুচিয়াই লাগে ক'বতো নোৱাৰোঁ। আমাৰ বিফল গ'ল, পোৱা নগ'লে। ভেকলি এইজন ব্যক্তি আমি কালি খাম। কালি ইয়াতে হয় কুচিয়া হয়, নহ'লে ইয়াতে শ'ল মাছ আছে। ইয়াতে কুচিয়া লাগিব নেকি এনেকে বাবু? ইয়াতে কুচিয়া এনেকে গাঁতত দিব লাগিব, কুচিয়া মাৰিব লাগলি। নাই নাই নালাগে, এই মাছ আহি গৈছে দেখা নাই। এয়া আমি এইকেইটা আমি মাছ খাই এৰিম কালি ৰাতিপুৱা হ'লেও খাম একদম। আপোনালোকক লাগিব মানে নেক্সট ভিডিঅ'টো দেখুৱাই আছোঁ, আমি দুয়োটা খাইহে এৰিম একদম। এইবিলাক কুটুব মিনাৰবিলাক আমাৰ ভিডিঅ'বিলাক চাব, অলপমান মৰম দিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ এখেতে ভিডিঅ' চিডিঅ' বনাব অলপ সহায় কৰিব দিয়কচোন। আৰু মই মাজে সময়ে বান্ধি থাকোঁ, আপোনালোকে জানেই, কিন্তু আমাৰ এখেতকো লৈ আহি আছোঁ লাইনত। আৰু আপোনালোকে ছাপৰ্ট কৰিব, মৰম কৰিব বুলি মোৰ ছাইডৰ পৰা থাকিল। আৰু আপোনালোকে কি কৰে নাজানো আৰু এইবিলাক বালিচৰ এইবিলাক আৰু উপায় নাই আৰু ৰ'দে বতাহ বৰষুণে এডাল ৰাইজ এতিয়া গাছেই নাই এডালো। এই গৰমত আমি জিংকি আছোঁ, উপায় নাই। এই বেলিও মানে ডুবিয়ে আৰু আমি কৰ্ম হৈ আছোঁ ৰাইজ। ইয়াতে হাগি দি দিছে কোনোবা বাঙালী ৰাইজ। এই আমাৰ কাম ছুটি হ'ল, এতিয়া যাম আৰু ঘৰে ঘৰি হ'ম। কেটলা বাবু কি কৰি আছে? এইটো আমাৰ দেষ্টা মৰম লগা ব্যক্তি, এতিয়া আমাৰ মৰমৰ ফেলি ধৰা। এই গাইজ মানে এনেকৈ হেল্প কৰিব দেখুৱাই দিছোঁ নেকি কিমান ওখ? এইটো ওখ, ইয়াৰ পৰা উঠিলোঁ। এই ভিনি আমাৰ দিয়কচোন, আমাৰ দেষ্টা কিমান বয়সৰ মানুহ এতিয়াও কাম কৰি আছে। তাৰ কাৰণে কৰি আছে, ৰাইজসকলৰ কাৰণে কাম কৰি আছে। এইবিলাক ৰাস্তা আমাৰ নহয়, ৰাইজৰ হয়। এই আমি কাম কৰি আছোঁ। এখেতক দেখোঁ, এখেতে আমাৰ চিঙৰৰ পৰা আহে, ড্ৰাইভাৰ বাবু আমাৰ চিঙৰৰ পৰা আহে এখেতে। আৰু ঘৰত যাব পাম বুলি পেলাই মন চন বেয়া কৰি আছে। ছুটি হৈছে কিন্তু গাড়ী নাই, যাব লাহে লাহে। এইটো আমাৰ বুমাৰ, এইটো হাৱা, এইটো তেল আমাৰ দীপক দা। এইটো তেল দীপক দা আৰু দীপক দা, এইটো দীপক দা, এইটো আমাৰ দীপক দা এতিয়া যাব আৰু ঘৰত ঘৰমা হ'ব। মেইন বস্তুটো এইটোৱে, হাথিয়াৰটো মেইন। হাথিয়াৰটো এইটো মানে হাৱাটো নামাৰিলে মানে কাম। এইটো মোৰ হাথিয়াৰটো, এইটো মোৰ হাথিয়াৰ। এইটো হৈছে দেষ্টাৰ হাথিয়াৰটো আমাৰ। এইটো সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, মৰম দিব অলপমান। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। নতুন ভিডিঅ'ত লগ পাম, আশা থাকিম।